নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল অনলাইন সহায়লৈ। বন্ধুসকল, আপোনালোকৰ বাবে এটা অতি সুখবৰ। আচলতে খবৰটো হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে। আৰু এই শিক্ষক শিক্ষয়িত্ৰীসকলে আপোনালোকে কি কৰিব লাগিব, যদি আপোনালোকে এটা এৱাৰ্ড পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এৱাৰ্ডৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিব। অৰ্থাৎ এই এৱাৰ্ডটো হ'ল আপোনালোকৰ ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ। আপোনালোকৰ এই বিগত বৰ্ষটো আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পুৰস্কাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলগীয়া হৈছিলে। গতিকে আপোনালোকে এইবাৰ কেনেকৈ অনলাইন যোগে এপ্লাই কৰিব, আৰু এপ্লাই কৰা ৱেবছাইটটো আপোনালোকে মোৰ মোবাইল স্ক্ৰীণত ইতিমধ্যে চাব পাৰিছে, nationalawards.teachers.education.gov.in। আৰু এই এপ্লাইটো আপোনালোকৰ 23 জুনৰ পৰা আৰম্ভ হৈ গৈছে, আৰু লগতে লাষ্ট ডেট হ'ল 13 জুলাই। আৰু তাৰপিছতে আপোনালোকে চেল্ফ নমিনেশ্যন কৰা ফাইনেল ছাবমিশ্যন কৰিব পৰা ডেটটো হ'ল আপোনালোকৰ 15 জুলাই। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা কেনেকৈ এপ্লাই কৰে তাৰ ওপৰত আপোনালোকৰ যি সবিশেষ ভিডিঅ' লাগে মোক কমেণ্টত জনাব। আপোনালোকৰ ভিডিঅ' এটা প্ৰস্তুত কৰি দিম, আপোনালোকে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু লগতে মোৰ মোবাইল স্ক্ৰীণত আপোনালোকে চাব পাৰিছে যে এটা নটিফিকেশ্যন, যে এই নটিফিকেশ্যনটো দি আছে আপোনালোকে কোন তাৰিখৰ পৰা কি কৰিব লাগিব। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে থৈ দিব পাৰিব, আৰু সবিশেষ তথ্যখিনি ইয়াৰ পৰাই আপোনালোকে গম পাব কেতিয়া আপোনালোকে প্ৰেজেণ্টেশ্যন দিব লাগিব, কেতিয়া আপোনালোকৰ নামখিনি শ্বৰ্টলিষ্ট কৰা হ'ব, আপোনালোকৰ লিষ্টেড কৰা হ'ব। এইখিনি তথ্য আপোনালোকৰ ব্লক অফিচৰ পৰ্যায়ৰ পৰা আপোনালোকৰ যাব ডিষ্ট্ৰিক্ট পৰ্যায়লৈ, ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা আপোনালোকে ষ্টেট লেভেললৈ যাব, ষ্টেট লেভেলৰ পাছৰ পৰাহে আপোনালোকে নেশ্যনেল এৱাৰ্ডটো পাবলৈ সক্ষম হ'ব। আৰু কেনেকৈ অনলাইনত যোগে আবেদন কৰিব লাগিব এই বিষয়ে যদি আপোনালোকৰ ভিডিঅ' লাগে তেতিয়া মোক কমেণ্টত জনাব, মই নিশ্চয় ভিডিঅ' এটা প্ৰস্তুত কৰি দিম। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে কেনেকৈ ভাল পালে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। জয় অসম, বন্দে মাতৰম।